নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম মাষ্টাৰ্ছ অফ ইউটিউব চেনেললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। নতুন এটা মই ভিডিঅ' লৈ আহিছোঁ। জব ওলাইছে নতুন, দেখিছে BCILত নতুন জব ওলাইছে। সেই জবসমূহত এপ্লাই কৰা নাই যদি এতিয়া অতি সোনকালে এপ্লাই কৰি দিয়ক, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰক। কি পোষ্ট ওলাইছে মই কৈ দিছোঁ, আৰু কি ধৰণৰ কোৱালিফিকেশ্যন লাগিব সকলোখিনি মই ডিটেইলছত ইয়াত আলোচনা কৰিম। সেইবাবে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু লাইক কৰক আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰক। ইয়াত হেণ্ডিমেন ওলাইছে, লোডাৰত ওলাইছে, তাৰপিছত ছুপাৰভাইজাৰ ওলাইছে আৰু SR ছুপাৰভাইজাৰ ওলাইছে। ইয়াত এজ দি দিছে মেক্সিমাম 45 ইয়াৰ্ছ হ'ব লাগিব। হেণ্ডিমেনৰ বাবে, ছুপাৰভাইজাৰৰ বাবে মেক্সিমাম 30 ইয়াৰ্ছ হ'ব লাগিব, আৰু SR ছুপাৰভাইজাৰৰ বাবে 35 ইয়াৰ্ছ হ'ব লাগিব। ইয়াত আপোনালোকক কি লাগিব কৈ দিছে। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে 8 পাছ হ'লে হ'ব হেণ্ডিমেনৰ বাবে লোডাৰত, আৰু আপোনালোকৰ লোকেল লেংগুৱেজটোত কথা পাতিব পাৰিব লাগিব, আৰু হিন্দী ভাষা জানিব লাগিব, আৰু ইংলিছটো পঢ়িব পৰা হ'ব লাগিব, আৰু এক্সপিৰিয়েঞ্চ এবছৰ দিছে। এবছৰ এক্সপিৰিয়েঞ্চ থাকিলে ভাল হয়। তাৰপিছত ইয়াত কোনো ধৰণৰ স্কিল নালাগে। ক'ত ওলাইছে পোষ্টটো দি দিছে, চাই লওক আপোনালোকে। অমৃতসৰত ওলাইছে, ইন্দোৰত ওলাইছে, ৰাজমুন্দ্ৰীত ওলাইছে, দেৰাডুন আৰু ত্ৰিপৰ্থিত। কিমান পোষ্ট ওলাইছে চাই লওক। 8টা, 40টা, 1টা, 10টা আৰু 14টাকৈ পোষ্ট ওলাইছে। ইয়াত চেলাৰী দিব আপোনালোকৰ 14,014 টকাকৈ দিব বুলি কৈছে, আৰু সেইটো গভৰ্ণমেণ্ট ৰুলছৰ আণ্ডাৰত দিব। আৰু আপোনালোকৰ ইয়াত ছুপাৰভাইজাৰৰ কাৰণে 30 বছৰ বয়স দিছে, আৰু গ্ৰেজুৱেট হ'ব। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগিব, কম্পিউটাৰ নলেজ জানিব লাগিব, তেতিয়াহে ইয়াত এপ্লাই কৰিব পাৰিব, আৰু 1 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব বুলি কৈছে। পিছত ইয়াত পোষ্টবোৰ ক'ত ওলাইছে চাই ল'ব আপোনালোকে। তাৰপিছত পে'মেণ্ট দিব ইয়াত 18,564 টকাকৈ পে'মেণ্ট দিব বুলি কৈছে। আৰু ছুপাৰভাইজাৰ SR ছুপাৰভাইজাৰ ওলাইছে, তাৰ কাৰণে লাগিব আপোনাৰ 35 ইয়াৰ্ছ জৰুৰী হয়, মেক্সিমাম 35 ইয়াৰ্ছ। 35 ইয়াৰ্ছতকৈ সৰুখিনি ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব, বেছিক কম্পিউটাৰ নলেজ লাগিব, আৰু ইয়াত 2 বছৰৰ কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব বুলি কৈছে। ইয়াত 3টা জেগাত পোষ্টসমূহ ওলাইছে, আৰু ইয়াত চেলাৰী দিব 20,384 ৰুপিজকৈ দিব। তাৰপিছত এডভাৰটাইজমেণ্টটো চাই লওক ভালদৰে আপোনালোকে। তলত ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, তাৰপৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু সোনকালে যদি আপোনালোকে পোষ্টটো ডাউনলোড কৰা নাই ডাউনলোড কৰি লওক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি লওক, নতুন নটিফিকেশ্যন পাই থাকিবৰ বাবে। ইয়াত কৈছে যে এপ্লিকেশ্যনখন অনলাইন হ'ব বুলি কৈছে, আৰু ইয়াত এইটো দি দিছে অফিচিয়েল ৱেবছাইট। এই অফিচিয়েল ৱেবছাইটটোতহে আপোনালোকে এপ্লাইটো কৰিব লাগিব বুলি কৈছে। আৰু ইয়াত তলত মই পঢ়ি দিছোঁ কেনেধৰণে এপ্লাই কৰিব, আপোনালোকে চাই লওক। আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট হয়, সেই ৱেবছাইটটোত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব লাগিব। আপোনালোকৰ যিখিনি ডকুমেণ্টছ হয়, সেই ডকুমেণ্টছখিনি 100 KBকৈ তলত হ'ব লাগিব বুলি কৈছে। অৰ্থাৎ 100 KBকৈ ওপৰ হ'লে তাত ছাবমিট নহ'ব। এইবাৰ 100 KBতকৈ তলৰ ডকুমেণ্টছখিনিহে আপোনালোকে আপলোড কৰিব। এইটো এডিট কৰি ল'ব পাৰিব। য'ত আপোনালোকে আপলোড কৰিব এইটো এডিট কৰি পেলাই সেইটো কমাই ল'ব, ৰিজলিউশ্যনটো কমাই ল'ব, আৰু তেতিয়া 100 KB হৈ যাব। আৰু ইয়াত দিছে চাওক আপোনালোকৰ ষ্টেপ 7টা ষ্টেপত আপোনালোকৰ ফৰ্ম ফিল আপ কৰিব লাগিব। প্ৰথমটো হৈছে এডভাৰটাইজমেণ্টটো চিলেক্ট কৰিব লাগিব নাম্বাৰটো, তাৰপৰা বেছিক ডিটেইলছ দিব লাগিব, আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডিটেইলছ দিব লাগিব, সকলো ডকুমেণ্টছ আপলোড কৰিব লাগিব, আৰু প্ৰিভিউ কৰি পেলাই অনলাইন পে'মেণ্ট কৰিব লাগিব বুলি কৈছে। অনলাইন পে'মেণ্টটো আপোনালোকৰ পে'মেণ্ট কিমান কৰিব লাগিব মই কৈ দিছোঁ। জেনেৰেলৰ কাৰণে 750, তাৰপিছত এক্সট্ৰা ফৰ এভৰি এডিশ্যনেল পষ্ট এপ্লাইড আপোনাৰ 500কৈ এক্সট্ৰা দিব লাগিব যদি বেলেগ পষ্টত এপ্লাই কৰে। OBC কাৰণেও 750 একেই, SC ST কাৰণে 450, তাৰপিছত যদি এক্সট্ৰাকৈ কৰে তেনেহ'লে 300 ৰুপিজ এক্সট্ৰা দিব লাগিব। এক্স ছাৰ্ভিচ মানুহৰ কাৰণেও একেই 750, আৰু এক্সট্ৰাকৈ এপ্লাই কৰিলে 500 দিব লাগিব। ওমেন্সৰ 750, এক্সট্ৰাকৈ এপ্লাই কৰিলে 500 দিব লাগিব। EWS আৰু PH কেণ্ডিডেটৰ কাৰণেও 450 ৰুপিজ, আৰু এক্সট্ৰা এপ্লাই কৰিলে 300 ৰুপিজকৈ দিব লাগিব বুলি কৈছে। আপোনালোকে যিখন যেতিয়া পে'মেণ্টটো কৰিব, পে'মেণ্টৰ যিখন ৰিচিপ্ট হয় সেই ৰিচিপ্টখন ডাউনলোড কৰি থৈ দিব আপোনালোকৰ প্ৰয়োজনৰ বাবে। আৰু ইয়াত এডভাৰটাইজমেণ্টটো ধুনীয়াকৈ দি দিছে, আপোনালোকে চাই পেলাই এবাৰ পঢ়ি ল'ব পাৰিব, আৰু এডভাৰটাইজমেণ্টটো পঢ়ি ল'ব, আৰু তাৰপিছতে এপ্লাই কৰিব। এইটো ইয়াত দিছে যে চাওক 17 তাৰিখে পোষ্টটো ওলাইছে বুলি কৈছে। আপোনালোকক লাষ্ট ডেটটো কেতিয়া মই কৈ দিছোঁ, 30/6, অৰ্থাৎ আজি 30/6 লাষ্ট ডেট, অৰ্থাৎ আজি 27 তাৰিখ, আৰু 3 দিন আছে। 3 দিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। 3 দিনৰ ভিতৰত এপ্লাই কৰিব ফৰ্মটোত, আৰু ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, তাৰপৰা ডাউনলোড কৰি ল'ব। আৰু অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিয়ক, নতুন এনেধৰণৰ ভেলুৱেবল কণ্টেণ্ট পাই থাকিবৰ বাবে। আৰু জব নটিফিকেশ্যনসমূহ অতি সোনকালে ইয়াত আপলোড দিয়া হয়, আপোনালোকে ইয়াত পাব্লিছ কৰি দিয়া হয়, আপোনালোকে অতি সোনকালে গম পাই যাব, আৰু কোনো ধৰণৰ নটিফিকেশ্যন আপোনালোকৰ পৰা পোষ্ট মিছ নহয়। সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। এডভাৰটাইজমেণ্ট ডিটেইলছটো এইটো নম্বৰটো। ধন্যবাদ।